ফ্ৰেণ্ড আৰু এয়া আমাৰ ঘৰত লাগি গ'ল স্মাৰ্ট প্ৰিপেইড মিটাৰ। হেল্ল' এভৰিৱান, গীতাশ্ৰী কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে। বৰষুণ বতৰ, বৰষুণ জাকে জাকে আহি আছে আৰু এতিয়া অকণমান সময় এয়া বৰষুণ অহা নাই। আৰু এয়া মোৰ পিছফালে দেখিছে চাগৈ আমাৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ লাগি গ'ল। আৰু এই মিটাৰটো লাগিছিলে 18 তাৰিখে দুপৰীয়া 2মান বজাত। আৰু তেতিয়া যিজনে লগাবলৈ আহিছিলে মই তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ এই মিটাৰটোৰ বিষয়ে, আৰু তেতিয়াই মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আপোনালোকেও শুনকচোন বাৰু তেওঁলোকেনো কি কয় এই ভিডিঅ'টোৰ যোগেদি। হাই ফ্ৰেণ্ডছ, এয়া আমাৰ প্ৰিপেইড মিটাৰ বহাবলৈ আহিছে আৰু এওঁ ক'ব এতিয়া ক'ৰ পৰা আহিছে, কি কথা, কি বতৰা, কেনেকৈ কি হয় আপোনালোকেও মোৰ লগতে জানকচোন। ক'ৰ পৰা আহিছা এতিয়া তুমি? হাই গাইজ, মোৰ নাম হ'ল ৰাহুল ৰাজ। মই আহিছোঁ কলিয়াবৰত চুলুং। এতিয়া আমি ইয়াত জব কৰি আছোঁ APDCL-ত, স্মাৰ্ট মিটাৰ ইণ্টেল স্মাৰ্ট। আমি ইয়াত মিটাৰ লগাই আছোঁ, কি কয় ৰঙাপাৰা ৰেলৱে ষ্টেচনত মাৰ্কেট ইয়াত বুলি কয়। আপোনালোকৰ কি জেগা পৰে এইটো? ৰেল মাৰ্কেট ন? ইয়াত আমি প্ৰিপেইড কৰি আছোঁ মিটাৰবিলাক। পষ্টপেইড মিটাৰ খুলি প্ৰিপেইড মিটাৰ বহাই আছোঁ আমি। ইয়াৰ চিষ্টেম কেনেকুৱা? চিষ্টেমটো আপোনাৰ এইটো অনলাইন পে'মেণ্ট হ'ব। এইটো আপোনাৰ ঘৰত কোনো বিল দিবলৈ নাহে আৰু কিবা মিটাৰ চাব নাহে। আপোনাৰ অনলাইন মেছেজ আহিব, আপুনি পে' কৰি ল'ব লাগিব। আৰু যদি বন্ধ হৈ যায় হঠাতে তেতিয়া কিমান সময় লাগিব? হঠাতে বন্ধ নহয়, এইটো আপোনাৰ ৰিচাৰ্জৰ লগত কথা। আপুনি ৰিচাৰ্জ কৰিলে আপোনাৰ এইটো কাৰেণ্টটো দি দিব। তাত বিল বেছি আহিব নে? বিল বেছি নাহে, আপোনাৰ চেম আছিল আগত যেনেকুৱা থাকিব। আগত যেনেকুৱা আহিছিল এনেকুৱা চেম বিল আহিব। কি কোম্পানী লৈছে কিবা জানা নেকি তোমালোকে? কোম্পানীটো হ'ল LT কোম্পানী, LT। মই এইটো কামটো কৰি আছোঁ, ঠিক আছে? হয়, হ'ব, থেংক ইউ। এই প্ৰিপেইড মিটাৰ সকলোৰে একেলগে প্ৰথম আৰম্ভ হ'ব। এতিয়া যদিও লগাইছে তথাপিও এই মিটাৰ প্ৰিপেইড আমি এতিয়া ভৰাব নালাগে আৰু আমাৰ ইয়াত 10-12 দিন লাগিব বুলি কৈছে। তাৰপিছত যেতিয়া সকলোৰে আৰম্ভ হোৱাৰ প্ৰথম 72 ঘণ্টা ফ্ৰী, মানে 72 ঘণ্টা পইচা নভৰাকৈ এই মিটাৰটো চলিব। তাৰপিছত আমি পইচা ভৰাব লাগিব মাই বিজুলী এপছটো ডাউনলোড কৰি পেলাই। তাৰপিছত ইয়াত পইচা বেছিকৈ ভৰাই থ'ব পাৰে বা এমাহৰ কাৰণে ৰখিব নালাগে। যেতিয়াই ইচ্ছা হয় আমাৰ তেতিয়াই আমি বেছিকৈ পইচা ভৰাই একেবাৰে ৰাখিব পাৰোঁ। আৰু ইয়াৰ বিল দিবলৈ আমি ইলেক্ট্ৰিচিটি বৰ্ডত বা তেনেকুৱা জেগাত যাব নালাগে। ঘৰৰ পৰাই যেনেকৈ ফোনত ৰিচাৰ্জ কৰা হয় ঠিক তেনেদৰেই কৰিব পৰা হ'ব। আৰু যেতিয়া আমাৰ পইচা শেষ হৈ যাব তেতিয়া আমাৰ ফোনলৈ মেছেজ আহিব আৰু তেতিয়াই আমি আকৌ পইচা ভৰাব লাগিব। আৰু কেতিয়াবা যদি কাটি দিয়ে তেতিয়া আমি লগে লগে যেনেকৈ ফোনত ভৰালে লগে লগে আহি যায়, ঠিক তেনেদৰে এই মিটাৰো লগে লগে আহিব। কিন্তু সময়ে ক'ব এই মিটাৰটো আমাৰ বাবে কিমান সহায়কাৰী হৈছে আৰু কিমান ভাল হৈছে, সেইটো সকলোৱে ব্যৱহাৰ কৰাৰ পিছত জানিব। আৰু এই মিটাৰটোত পইচা বেছিকৈও ভৰাই থ'ব পাৰি, কিন্তু আমি ইলেক্ট্ৰিচিটি বিল এডভান্সকৈ আমি দি থ'ব নোৱাৰোঁ। কিন্তু এই মিটাৰত হেনো এডভান্সকৈও বিলটো ভৰাই আমি ৰাখিব পাৰোঁ বা কিমান ব্যৱহাৰ হৈছে দিনটোত সেইটো আমি চাব পাৰোঁ। গতিকে ভালেই হ'ব চাগৈ। মই পিছফালে আহি ভিডিঅ'টো কৰিছোঁ কাৰণ আগফালে অকণমান হুলস্থুল সেইবাবে। আৰু এতিয়া আহকচোন আমি মাই বিজুলী এপছটো ডাউনলোড কৰি চাওঁচোন আহেনে নাই। ডাউনলোড কৰিবৰ বাবে এনেকুৱা এটা স্মাৰ্টফোন লগতে নেটপেক লাগিব। আৰু এয়া মই প্লে' ষ্ট'ৰত গৈ পেলাই এতিয়া ইয়াতে লিখি দিম মাই বিজুলী বুলি। মাই বিজুলী বা www.apdcl.org বুলি লিখিলেও আহিব। প্ৰথমতে মই মাই বিজুলীয়ে লিখি লওঁ আৰু এয়া মই লিখিলোঁ। লিখি পেলাই এতিয়া চাৰ্চ কৰি দিওঁ আৰু চাৰ্চ কৰাৰ লগে লগে এয়া মোৰ আহি গ'ল মাই বিজুলী বুলি। আৰু লগতে ইনষ্টল বুলি য'ত আছে ইয়াত এয়া চিধি ইয়াতে এবাৰ ক্লিক কৰি দিলে ইনষ্টল হৈ যাব আধা মিনিট 1 মিনিটৰ সময়ত। আৰু ইয়াত তাৰপিছত এই এপছটোৰ পৰা আমি সকলোখিনি কাম কৰিব পাৰিম। মই এতিয়া ইনষ্টল কৰা নাই। আৰু এতিয়া আপোনালোকে মোৰ লগত ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু মই যিজন ইলেক্ট্ৰিচিটিৰ পৰা আহিছিল তেখেতকো ধন্যবাদ জনাইছোঁ কাৰণ মোৰ লগত কোঅপাৰেশ্যন কৰাৰ বাবে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।